Hey dear friends, welcome to my ASSAMESE LEARNER channel. So, মোৰ বন্ধু বান্ধৱীসকল মোৰ ASSAMESE LEARNER চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মোৰ বন্ধু বান্ধৱীসকল এইটো মোৰ প্ৰথমটো চেনেল আৰু এইটোই মোৰ প্ৰথমটো ভিডিঅ'। কে বন্ধু বান্ধৱীসকল মোৰ এই প্ৰথমটো চেনেলতে কেৱল পাব জিকে অৰ্থাৎ সাধাৰণ জ্ঞানৰ সকলোখিনি নলেজ। সেয়েহে মোৰ ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাব কাৰণ মোৰ ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনাৰে সাধাৰণ জ্ঞানৰ ওপৰত বহুখিনি সুবিধা। সো তেনেহ'লে আহক ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো প্ৰায় 5 ছেকেণ্ডকৈ সময় দিয়া আছে, আপুনি মন গ'লে ভিডিঅ'টো অফ কৰি পুনৰ চেষ্টা কৰিব পাৰে। সো ফ্ৰেণ্ডছ, প্ৰথমটো প্ৰশ্ন হৈছে বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম কি? হয় ফ্ৰেণ্ডছ, আপুনি জানেনে বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰৰ নামটো? সো নাও টাইম ষ্টাৰ্ট। টাইম অভাৰ। সো ফ্ৰেণ্ডছ, বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম হৈছে আবাদন আৰু ই ইৰাণত অৱস্থিত। সো 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক বৃক্ষজোপাৰ নাম কি? হয় বন্ধু বান্ধৱীসকল, অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি আপোনালোকে জানেনে? টাইম অভাৰ। বন্ধু বান্ধৱীসকল, অসমৰ ৰাজ্যিক গছজোপাৰ নাম হৈছে হুলুং গছ। আপোনালোকে হুলুং গছ কেতিয়াবা দেখিছেনে বাৰু? 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক ফুলজোপাৰ নাম কি? বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে অসমৰ ৰাজ্যিক ফুলজোপাৰ নাম? সো টাইম ষ্টাৰ্ট। টাইম অভাৰ। বন্ধু বান্ধৱীসকল, অসমৰ ৰাজ্যিক ফুলজোপাৰ নাম হৈছে কপৌ ফুল। 4 নম্বৰ প্ৰশ্ন অসমৰ ৰাজ্যিক জলচৰ প্ৰাণীটোৰ নাম কি জানেনে? হয় বন্ধু বান্ধৱীসকল, অসমৰ ৰাজ্যিক জলচৰ প্ৰাণীৰ নাম কি? বন্ধু বান্ধৱীসকল, অসমৰ ৰাজ্যিক জলচৰ প্ৰাণীটো হৈছে শিহু। আৰু এতিয়া শেষৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক চৰাইজনীৰ নাম কি আপুনি জানেনে? সো বন্ধুসকল, টাইম ষ্টাৰ্ট। টাইম অভাৰ। বন্ধু বান্ধৱীসকল, অসমৰ ৰাজ্যিক চৰাইৰ নাম হৈছে দেওহাঁহ। আপুনি কেতিয়াবা দেওহাঁহ দেখিছেনে? কমেণ্ট কৰি নিশ্চয় জনাব। বন্ধু বান্ধৱীসকল, মোৰ এই প্ৰথমটো ভিডিঅ'ত আপোনাৰ লাৰ্ণিঙৰ ওপৰত যদি সুবিধা হৈছে তেনেহ'লে লাইক কৰিব আৰু কিবা সুধিব থকা থাকিলে কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ মই এতিয়াৰ পৰাই এনেধৰণৰ লাৰ্ণিঙৰ কিছুমান ভিডিঅ' আপলোড কৰি থাকিম আৰু মই যেতিয়াই ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনাৰ ওচৰত পোনপটীয়াকৈ যাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিনাৰত থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, মোৰ দ্বিতীয়টো ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। তেনেহ'লে আজিলৈ বাই বাই।